নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আৰু এযোৰ কাপোৰ স্কিন পেইণ্টিঙৰ কাপোৰ আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আহকচোন কাপোৰযোৰনো কেনেকৈ কৰোঁ তাৰে অলপ দেখাওঁ। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবচোন। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিম। পেইণ্টিং কৰিবৰ বাবে এখন স্কিন দৰকাৰ হ'বই। প্ৰথমে এখন স্কিন লাগিব আৰু ইয়াত যিহেতু দুটা ফুল আছে, মই জবা ফুলটো কৰিম। জবা ফুলটো কৰিম, সেয়ে মই এটা টেপ লাগিব। এইটো ফুল ঢাকি ল'ব লাগিব, যিহেতু এইটো টেপেদি এটা ফুল ধুনীয়াকৈ ঢাকি ল'ম। আৰু এডাল লাগিব ব্ৰাছ, এটা ৰং। এইটো ৰং আপোনাৰ মই হোৱাইট কালাৰটো কৰিম। যিকোনো কালাৰ ইয়াত পাব, ব্লেক হওক বা গ্ৰীণ হওক, ৰেড হওক, আপুনি কালাৰ কৰিব লাগিব। কাপোৰ লৈ কালাৰবিলাক মিলাব লাগিব। মই যিহেতু আজি হোৱাইট কালাৰটো কৰিম। আৰু এইটো এটা ৰিডিউচাৰ, এইটো স্কিনখন চাফা কৰিব লাগিব। ৰংটো পাতল কৰিবৰ বাবে এইটো অলপ মিহলাবলগীয়া হয়। এইখিনি বস্তু হ'লে আপুনি স্কিন পেইণ্টিং কৰিব পাৰিব। এতিয়া স্কিনখন ধুনীয়াকৈ টেপ মাৰি ফুলটো কৰিব পৰাকৈ এটা ফুল ঢাকি জবা ফুলটো উলিয়াই ল'ম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। স্কিনখন দেখিছেনে, ধুনীয়াকৈ মই চাৰিওফালে টেপ মাৰি ল'লোঁ। এতিয়া এইটো ফুল যিহেতু মই কৰিম, সেই গছা ফুলটো ধুনীয়াকৈ মই এনেকৈ কাগজেৰে ঢাকি দিম, যাতে ৰংটো ইয়াত দিওঁতে এইপাহ ফুলত ৰংটো বিয়পি নপৰে। এতিয়া মই ইয়াত 3 চামুচ ৰং উলিয়াই লৈছোঁ। ৰংটো পাতল হ'বৰ বাবে অকণমান ইয়াৰ ৰিডিউচাৰ মিক্স কৰি দিছোঁ। আগৰ ভিডিঅ'ত দেখুওৱাৰ দৰে স্কিনখনে মই লাহেকৈ ভালদৰে পাৰি লৈছোঁ, মানে ফুলপাহ জেগাত বহাকৈ। এতিয়া আপোনাৰ এইটো কালাৰটো ফুলপাহৰ একদম ওপৰত নিদিব, ফুলপাহৰ এনেকুৱা ছাইডত দিব, নহ'লে ফুলপাহৰ মাজত দি দিলে কালাৰটো বেয়া হৈ যায়। তাৰপৰা লাহেকৈ এনেকৈ তললৈ 2বাৰ বা 3বাৰ নমাই দিব। এয়া দেখিছে ফুলটো কিমান ধুনীয়াকৈ উঠি আহিছে। मन जोगिया एक तू ही जोग है मेरा, दिल हो गया रोगिया और तू ही रोग है मेरा। नेह का धागा जो लगा